ৰাইজ মই যদি কওঁ আপোনাক যে আমাৰ অসমত সৰস্বতী পূজাৰ দিনটো ভেলেণ্টাইন ডে বুলি ক'লেও বেয়া নহয়, আপুনি বিশ্বাস কৰিবনে? হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ তোমালোকৰ? আজি যিহেতু সৰস্বতী পূজা, তথাপিও মনটো বেয়া হৈ আছে ৰাইজ। তোমালোকে ভাবিছা চাগে সৰস্বতী পূজাত ঘূৰিবলৈ কোনো নাই কাৰণে মনটো বেয়া। মেইন ৰিজনটো কৈ আছো ৰ'বা। ৰাতিপুৱা উঠিয়ে গাটো ধুই স্কুল ইউনিফৰ্মত আহি ফাইনেলি পাই গ'লো স্কুল, কাৰণ আমাক আজি লৈ যাব হেনো এখন কুইজ কম্পিটিশ্যনত। মনটো এই কাৰণে বেয়া লাগি আছিল যে সৰস্বতী পূজাৰ দিনা কোনে বাৰু কুইজ কম্পিটিশ্যন পাতে ৰাইজ। বাৰু নামটো আহিছে যেতিয়া এতিয়া মন বেয়া কৰিতো লাভ নাই। দেন ফাইনেলি আহি পালো আমি কেন্দ্ৰীয় বিদ্যালয় নৰ্থ লখিমপুৰ কুইজ খেলিবলৈ বুলি। আৰু ফাইনেলি তাৰপিছত তাৰ পৰা আমি কুইজ কম্পিটিশ্যনটো আদায় কৰি এতিয়া আকৌ 3 বাজিল যাব ওলালো আকৌ পুনৰ স্কুলৰ ফালে। এণ্ড স্কুলত প্ৰথম আহি সৰস্বতী মাৰ সেৱা লৈ পেলাই বাহিৰলৈ ওলাই গৈ দেখিলো চব বেক ড্ৰেছত আছে, অনলি মি অকল স্কুল ইউনিফৰ্মত ভদ্ৰভাৱে গোটেই স্কুলখন পাক মাৰি আছো। চবকে দেখি অলপ মনটো বেয়াও লাগিছিল বাৰু ৰাইজ। তাৰ পাছত দেখিলো এইফালে পুৰা খোৱা বোৱা আৰম্ভ চলিছে আৰু LB পাৰ্টৰ পৰা। দেন আমিও ৰৈ নাথাকি ধুনীয়াকে ভাবিয়ে থাকিলো যে কেতিয়া টেবুলখনৰ ওচৰত পামগে বুলি। এণ্ড ফাইনেলি বহুত টাইম ৱেইট কৰাৰ পিছত আমাৰ পালটো আহিল আৰু খাবলৈ। এতিয়া আমি ধুনীয়াকে গোটেইকেইটা বহিলো খাবলৈ বুলি। চাওক না পুৰি খাইছো, গেছ হ'ব বে আজি ৰাতি। বাৰু ফাইনেলি এতিয়া বেলি তললৈ সোমাব হ'ল আৰু আমাৰো ঘৰলৈ যাব। তো আজিলৈ তোমালোকৰ সকলোকে বাই বাই, দেন নেক্সট ভ্লগত লগ পাম।